মৰ্নিং আপোনালোকক আকৌ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা বিশেষ কথা লৈ এই ভিডিঅ'টো বনোৱা হ'ল। আজিকালি কিছুমান আৰু চবেই নহয়, হয়তো 95% আৰু কি আচ্ছা চাকৰিটো চৰকাৰী লাগে, কিন্তু নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত নামভৰ্তি কৰি দিয়ে। যদি চৰকাৰী চাকৰি লাগে কিন্তু নিজৰ ল'ৰা ছোৱালীক কি কাৰণত প্ৰাইভেটত নামভৰ্তি কৰি দিয়ে? কিবা এটাতো কাৰণ আছে, কিন্তু মই সন্দেহ কৰিছোঁ তাৰমানে আপোনালোকে ভালকৈ ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰে, পাঠদান দিব নোৱাৰে। সেইকাৰণে কিজানি সেইখন স্কুলত বা চৰকাৰী স্কুলত নামভৰ্তি কৰি নিদিয়ে। এইটো কথা কোৱাত কিছুমানৰ গাত লাগিব পাৰে, কিন্তু উপায় নাই ভাইসকল। মানে যিটো সত্য সেইটো কমেই। মই লক্ষ্য কৰোঁ কি কাৰণ নিদিয়ে কওকচোন। আপোনালোকে ক'ব নোৱাৰিব, কেনেকৈ ক'ব? নিশ্চয় কিবা এটা কাৰণ থাকিব না, সেইকাৰণে মানে নামভৰ্তি কৰি নিদিয়ে। নিজে চৰকাৰী বিদ্যালয়ত চাকৰিটো কৰি আছে, কিন্তু অথচ নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেটত দিয়ে, কি কাৰণ? কেনেকৈ ক'ব কওক? ফেচ টু ফেচ ক'ব নালাগে, যা কমেণ্ট বক্সটো খুলি দিছোঁ, তাতে কওকচোন। অঁ, কি কাৰণ নিদিয়ে? কি কাৰণত? না হেৰি স্কুলখন কি ভেলু নাথাকে নেকি? স্কুলখন ঠিকেই, স্কুল বেয়া নহয়, হয়তো শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান দিব নোৱাৰে ভালদৰে। তেওঁলোকে গম পায় যে বোলে আমাৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত নামভৰ্তি কৰি দিওঁ, তেনেহ'লে আমাৰ ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ব নোৱাৰিব। সেই ভাবি পঠাই নিদিয়ে। কি কাৰণত নিদিয়ে কওক? আপোনালোকে মানে এই টকাটোৰ কাৰণে কৰে ন চাকৰিটো। নিজৰ ল'ৰা ছোৱালীক যেনেকুৱা ভাবে আনৰ ল'ৰা ছোৱালীকো তেনেকুৱা ভাবিব লাগে। বহুতকে দেখিছোঁ মানে শতকৰা 5জন মানুহে বোধহয় নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নামভৰ্তি, বাকী 95%হে মানে প্ৰাইভেটত ভৰ্তি কৰি দিয়ে। আজিকালি এইটো কি ফেশ্বন হৈছে? নাটক, সব নাটক কিলান মানুহে টকাৰ কাৰণে, খালি টকা। কিন্তু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী তেনেকুৱা নহয়। তাৰ ভিতৰত কিছুমান ভালো আছে, আৰু কিছুমানে এইটোৱে চিন্তা কৰে মোৰ ল'ৰা ছোৱালী অমুক স্কুলত নাম লগাই দিম, তমুক স্কুলত নাম লগাই দিম। কি এইটো? কিয় তেনেকুৱা কৰে? এনেকুৱা নকৰিব। যদি নিজৰ ওপৰতে ভৰসা নাই, তেনে আনৰ ল'ৰা ছোৱালী কি পঢ়াব, কি শিকাব, কি শিক্ষা দিব? এই ভিডিঅ'টো যিসকলে চাই আছে, প্লিজ বন্ধু বান্ধৱীসকল সকলোৱে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। মানে ভিডিঅ'টো অসমৰ প্ৰত্যেক চুকে কোণে এইটো ভিডিঅ' যাব লাগিব। এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ দৰকাৰ আছে। যিকি নহওক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। আপোনালোকৰ বহুমূল্য সময় নষ্ট কৰি মোৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ। আৰু আপোনালোকৰ প্ৰতিটো দিন ভালে কুশলে পাৰ হৈ যাওক। এই ভিডিঅ'টো যিসকলে ইউটিউবত চাই আছে, তেওঁলোকে প্লিজ বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটাই অনুৰোধ, আপোনালোকে মোৰ সৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব বাটনটো দবাই দিব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। এইখিনি আৰু তো কিবা ক'ব লগা আছে তেনেহ'লে কমেণ্ট বক্সত খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰে।